বিবান নয়ন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ধুনীয়া ধুনীয়া বস্তু 4টা অফিচ দেখুৱাম। সেই অফিচকেইটা কিছুমানে জানে কিছুমানে নাজানে, কিন্তু মইতো জানো ডিজিপি অফিচ। আপুনি ডিজিপি অফিচ চিনি পায়? ডিজিপি অফিচ পেচান্তে চিনি পায়? হা, তবে আপুনি পায়? পায়। কিন্তু এই দুইজন মোৰ বন্ধু হয়, তথাপি সুধিছোঁ ইহঁতে চিনি পায়, কিন্তু আপোনালোকেতো চিনি নাপায়। যিবিলাকে চিনি পায় সিহঁতেতো কথা নাই। কিন্তু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ যাতে অসমৰ যিকোনো জেগাৰ পৰা ডিজিপি অফিচত অহাত যাতে কোনো প্ৰব্লেম নহয়, আজি মই 4টা অফিচ দেখুৱাম আপোনালোকক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটীৰ উলুবাৰীত ডিজিপি অফিচ, গম পাইছে নাই? গাইজ এতিয়া গৈ আছোঁ আমি উলুবাৰী হেড অফিচ, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ডিজিপি অফিচ। চ' এয়া গৈ আছোঁ, চাওক গৈ আছোঁ নিজে নিজে একদম খোজকাঢ়ি, কিন্তু আপোনালোকৰ কোনো অসুবিধা নহয়। আৰু তিনিটা ভাল ইম্পৰ্টেণ্ট অফিচ আপোনালোকক দেখুৱাই দিম পুলিচৰ অফিচৰ। বলক গৈ লওক। পালোঁ এয়া ডিজিপি অফিচ, এইটোৱে জেনেৰেল ডাইৰেক্টৰ অফ পুলিচ। এই দেখিছে ডিজিপি অফিচ, এইটো এইয়া ছাৰবিলাক। এই অফিচটোতে গোটেই অসম পুলিচ হেডকোৱাৰ্টাৰ হয়। এই অফিচটোতে গোটেই অসমৰ কাম হয়, মেইন অফিচ। বলক আমি এতিয়া গৈ আছোঁ। এইটো ৰাস্তাৰে যাব লাগিব, মই দেখুৱাই দিম। চ' গাইজ আপোনালোকক মই ডিজিপি অফিচ দেখুৱালোঁ। ডিজিপি অফিচৰ ফ্ৰণ্টে যিটো গলি সোমাই আহিছে, সেই গলিটোৰে আমি গৈ আছোঁ এতিয়া। CID, APR হেডকোৱাৰ্টাৰ আৰু CWR। বলক আমি এই 3টা অফিচলৈকে যাই পেলাই আপোনালোকক দেখুৱাই দিম। কিন্তু ইয়াত যোৱাৰ আগতে ৰাইট চাইডে এটা বিৰাট ডাঙৰ বৰ্তমান হিম্মত সিং গাই বনাইছিলে নেকি, এইটো চিগনেচাৰ HP, বিৰাট ডাঙৰ বিল্ডিং। বাপৰে বাপ, দেখছি না? এনান জীৱনত দেখা নাই মই ইমান ওখ বিল্ডিং। এই বহুত মানুহেতে 5খানমান গাঁও থাকিব পাৰে তাৰমানে, বিৰাট বেলেগ বিল্ডিং এইটো। আৰু গৈ আছোঁ, এই অলপ দূৰ আছে, খোজকাঢ়ি আছোঁ আৰু ভৰি বিষ উঠি গৈছে। ফাইনেলি মই আহি পালোঁ 3টা অফিচৰ ভিতৰতে। প্ৰথম দেখুৱাম মই এইটো হৈছে CID অফিচ। এইটো দেখিছে, এইটো CID, এইটো APR হেডকোৱাৰ্টাৰ। এই দুটা একেলগে আছে। আপোনালোকে যদি ইয়াতে আহে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট আপোনালোকে ডিজিপি অফিচৰ যিটো অপজিটত গলি সোমাই আছে, এই ৰাস্তাটো, এইটো গলিৰে সোমাই আহিয়ে ইয়াতে CID অফিচ আছে, APR হেডকোৱাৰ্টাৰ আছে। এইবিলাক দেখিছেনে? মই দেখুৱাম, চাওক আহি আছোঁ এতিয়া তাৰ লগত আছে এইটো হৈছে DCP চেণ্ট্ৰেল 100 ডাইল, অৰ্থাৎ ইয়াত লিখা আছে নেকি, লিখা আছে পুলিচ কণ্ট্ৰল ৰুম। এইখন চাইনবোৰ্ডত লিখা আছে। চ' আপোনালোকৰ কোনো অসুবিধা নহয়। আপোনালোকে DCP চেণ্ট্ৰেল বিচাৰে, ইয়াতে আহিব 100 ডাইল। তাৰপিছত তাতে লাগি আছে আপোনাৰ এইটো CWR, চেণ্ট্ৰেল ৱেষ্ট ৰেঞ্জ। মই দেখুৱাম চেণ্ট্ৰেল ৱেষ্ট ৰেঞ্জ, এইটো হৈছে CWR, চেণ্ট্ৰেল ৱেষ্ট ৰেঞ্জ। ইয়াতে 4খন ডিষ্ট্ৰিক্টৰ কাম হয়। নলবাৰী, কামৰূপ ৰুৰেল, তাৰপিছত আপোনাৰ দৰং আৰু মৰিগাঁও। এই 4খনৰ এই 4টাৰ ইয়াৰ পৰা কণ্ট্ৰল কৰা হয়। চ' আপোনালোকে এই ভিডিঅ'টো চালে অন্ততঃ এই অফিচকেইটা ক'ত আছে, ধৰি লওক আপুনি কেতিয়াবা আহিব লগা হ'ল, তেতিয়া মোৰ এই ভিডিঅ'টো চালে আপুনি ধুনীয়াকৈ বুজি পাব আৰু চাব, তেতিয়া চব বুজি পাব। এইটো 100 ডাইল, চাওক এইটো 100 ডাইল। ইয়াতে অসমৰ যিমান ফোন কল আহে ইয়াতে কণ্ট্ৰল কৰা হয়, ইয়াতে ৰিচিভ কণ্ট্ৰল ৰুম ইয়াতে আছে। মইতো দেখুৱালোঁ আপোনালোকক। এই 3টা অফিচ একেলগে লগালগি আছে। আপোনালোকৰ এই ভিডিঅ'টো চালে কোনো প্ৰব্লেম নহয়, একদম কোনো কথা নাই। আপোনালোকে চাব, ভিডিঅ'টো চাই পেলাই ধুনীয়াকৈ বুজি পাব। চ' গাইজ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব। মই সিমান মানে এইবিলাক কৰি থাকোঁ, এটা দুটা ভিডিঅ' দি থাকোঁ। চাই পেলাই আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মোৰ ভিডিঅ' আৰু নতুন ভিডিঅ' যে কিছু অসুবিধা হৈছে নেকি, মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাব চেষ্টা কৰিম, যিমানখিনি পাৰোঁ মই। তো আজি এই ভিডিঅ'টোত মই সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। আমি আৰু আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।